নুটুকা উপায় নাই আৰু মাইকী মানুহজনী হৈ পিনি মই খৰি কাটিব লগা হৈছে মানে অকল দোকানত বহি আড্ডা মৰা আৰু মদ খোৱা কথা জানি অকল এই বুঢ়ীজনী অকল নেচাই নহয় পিতেকক মদ নেখাবলৈ নকয় নহয় আকৌ এই বুঢ়ীজনী বা পিতেকৰ পৰা মই শান্তি নাই আৰু এইবোৰ মানে মানুহটোক ক'লো গেছটো ভৰাই দিবলৈ তাকো ভৰাই দিয়া নাই এফালে নেৰা নেপেৰা বৰষুণ মাইকী মানুহজনীয়ে খুৱাব লগা হৈছে খৰি কাটি পাহাৰীলৈ আছেনে নাই চাওঁচোন ঐ পাহাৰী ঘৰত আছ নাই ইজনী নায়ে হপায় ঐ পাহাৰী ঘৰত নায়ে নেকি ইমান নেৰা নেপেৰা বৰষুণ গোটেই বোকা লাগিলে ৰে ভৰিটোত চম্পা ঐ মই বেলেগ বুলিহে ভাবিছিলো বান্দালৈকে ইমান বোকা বহিবি বহ মই বহি লওঁ ৰ আৰু পিয়া মই তামোলৰ বতাহ পালোগে দেই যা আমাৰ ছাগলী এজনী আছে আকৌ একদম দৰকাৰ মাৰি থ'ব লগা হ'ল চাউল তল চব ভাত চাত খাই দিয়ে মানে আৰু হয় নেকি আমাৰ বাৰু হেৰি আছে নহয় ঘৰত শাহু বুঢ়ীজনী ওলাই নাযায় যে সেইকাৰণে মাৰি নথওঁ আৰু ৰখিয়ে থাকে আমাৰ সেই শাহু বুঢ়ীজনী একদম তলৰ তলতে ঘূৰিয়ে ফুৰে আৰু হয় নেকি আমাৰজনী সেনেকুৱা নহয় দে বহি লওঁ মই তামোল কাটি লওঁ পিছে তোৰ মানুহজননো ক'ত গ'ল এই মদ খোৱা জেগাত চাগে আড্ডা মাৰি আছে গৈ ক'ত যাবনো নহ'লে আমাৰ মানুহজনে বাৰু মদ চদ নাখায় সেইটোৱে আৰু শান্তি তোৰ শান্তি বাৰু দেই মোৰহে আৰু কি কপালত আছে আৰু দেই এনে ঘৰৰ বিয়ালে মাতিছে নাই মাতিছে মোৰ পিন্ধি যাবলৈ কাপোৰেই নাই পাই হয় নেকি মোক বাৰু মানুহজনে কাপোৰ এযোৰ আনি দিলে ৩৫০০ টকা দি মই শেৱালি ভাগৰ কাপোৰ এযোৰকে আনিব লাগিব আৰু মই লোকৰ কাপোৰ নিপিন্ধো দেই কাৰ গাত কি বেমাৰ আছে গাত লাগিবলৈ হ'লে হ'লেই আৰু মানুহজনে মদ খাবলৈহে জানে মোক বাৰু কাপোৰ এযোৰ আনি দিব লাগে বুলি নাজানে নহয় হয় নেকি আমাৰ মানুহজনে বাৰু সেনেকুৱা নহয় তামোলখন দিবলৈ পাহৰিছিলোঁ কথা পাতি থাকোঁতে ল তামোলখন খা দে তামোল এখন আমাৰ ঘৰত তামোলেই শেষ হ'ল নহয় আমি বতৰটো গাতনো কি লাগিলে গোটেই ভৰি চৰি নাইকিয়া হৈছে আৰু আজি বা ৰ'দটো ওলাইছে তই কি আনিলা মোলে মই কি আনিমনো এই বতৰটো যেনেকুৱাহে দোকান আজি খোলাই নাই মানুহবোৰে শুই আছে কেনেকুৱা মেঘে কাটছে ৰাতিখন এই তুলসীজোপা চোন ভাঙি আছে মানে গম পালো কথাটো তাই সদায় ভাঙি এইবোৰ গোটেই নাইকিয়া হ'লে মই সদায় তুলসীজোপা ৰাতিপুৱা পানীটো তাই মানে গোটেই কি কৈ পেলাই ভাঙিব নেপায় নহয় মই সদায় পানী দিওঁ এজোপাহে আছে নেভাঙিবি আজিৰ পৰা দেই নেভাঙো তই কেতিয়া আহিলি হ'ল আধা ঘণ্টা মানে আপুনি কেনে গৈছিলে চাবলৈ গৈছিলো আকৌ কাৰ ঘৰত কি হৈছে চাহখন দিলি নাই তাইক খাবলৈ নাই দিয়া তামোলখন দিছোহে কথা পাতি আছিলো আকৌ আমি দুইজনীয়ে তই চাহ বনাগে যা চাহখন বনাই লগে মই এই লগত কথা পাতো হ'ব মই বনাওঁগে চাহ ভাই মোলে চেনি চাহত নিদিবি আকৌ দেই নিদিও যা কুকুৰাবোৰ খেদি যাচোন মানুহযোৰ আহিলে কথা পাতিবলৈ নহয় কুকুৰাবোৰ কাৰণে হ'ল নেকি হৈছে হেৰি কি কয় নগেনা ঘৰ টিং গোটেই পাকঘৰতে উৰাই লৈ গ'ল আৰু গছজোপা একদম ৰাস্তাতে পৰি আছে ইমান অশান্তি হৈছে মই দেখিছো বাইকবোৰ যোৱা মানুহবোৰ কেনেকে নিছে বেয়া চেয়া নেপাবি আমাৰ ছোৱালীজনী পৰা একো বিস্কুট এটাও নাথাকে আৰু দেই মই আপোনালৈ চেনি নিদিয়াকে আনিছো বাতি এটাও নাপালি নে বাৰু গিলাচত আনিছো যে আজি গিলাচতে খকচোন হ'ব দে আজি খাই দিওঁ বেয়া চেয়া নেপাবি আৰু দেই নাপাওঁ বিস্কুট এটা পাম বুলি ভাবিছিলো সুদা চাহকণ দিছে তাকো লাল চাহ তই বোলে শেৱালি আকৌ কাপোৰ এযোৰ আনি থৈ দিছিলি মোক বাটতে লগ পাই শেৱালিয়ে কৈ পঠাইছিলে এখন লোকৰ কাপোৰ নিপিন্ধিও বুলিয়ে কৈছিলি মই নিপিন্ধে বুলিয়ে কৈছিলো তাইহে লগ পাই জবস্তি দি পঠিয়ালে ফুটনিটো মই লাজে পালো পাই তুমি ইয়াতে আছা বৰ্তাই তোমালোকৰ সেই মদ খাই ৰাস্তা কাষতে পৰি আছে তোৰ মানুহটা মদ নেখাই হলে দেখোন এদিনো নাখাই চাগে কোনোবাই বলেও খাই দিলে বুজিছনে ফুটনি মাৰিছিলো পাই আজি মোৰ দিনটোৱে বেয়া ফুটনিও নেপায় পাই মই যাওঁগে পাই ফুটনিটো মাৰিছিলে আজি মোৰ দিনটোৱে বেয়া ইয়াক আজি মই দিম নহয় ভালকে মুটনি চুবাই মোৰ আধামান খালে আৰু এইডালে যাওঁ